এই মুহূর্তের এক বিগ ব্রেকিং নিউজ। এইবার CPIM আর রাইজৰ দলে বিক্ষোভ প্ৰদৰ্শন কৰিলে পৰিৱৰ্তনকামী চৰকাৰৰ বিৰুদ্ধে। কেইবাটাও দাবী উত্থাপন কৰিলে এক জোৰদাৰ প্ৰতিবাদী কাৰ্যসূচী। বৰপেটা চহৰতে কৰিলে এই প্ৰতিবাদী বিক্ষোভ প্ৰদৰ্শন কাৰ্যসূচী। CPIM আৰু দলে কৰিলে এনেধৰণৰ এক অতি জোৰদাৰ বিক্ষোভ প্ৰদৰ্শন কাৰ্যসূচী। চৰকাৰে ৰেল বিভাগৰ মাটি বনিয়াক হস্তান্তৰ কৰা অতি সোনকালে বন্ধ কৰিব লাগে। অসমৰ কাগজ কলসমূহ চৰকাৰে বিক্ৰীৰ যি প্ৰতিক্ৰিয়া আৰম্ভ কৰিছে তাক বাতিল কৰিব লাগে। আৰু তাৰ লগতে চৰকাৰে 4,141 কোটি টকাৰ বৃহৎ যি দুৰ্নীতি তথা কেলেংকাৰী সংঘটিত কৰিছে তাৰ যথোপযুক্ত তদন্ত হ'ব লাগে অতি কম সময়ৰ ভিতৰতে। উল্লেখ্য যে 4,141 কোটি টকাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ বাবে অতিকৈ জোৰদাৰ দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীয়ে। আৰু তাৰ লগতে সমান্তৰালকৈ মুখ্যমন্ত্ৰীৰ পত্নীৰ ভূমি কেলেংকাৰী তাৰ উচিত তদন্ত হ'ব লাগে বুলি দাবী কৰে প্ৰতিবাদকাৰীয়ে। আটাইতকৈ উল্লেখযোগ্য কথাটো হৈছে যে আজি মুঠ 11টা দলে ৰূপায়ণ কৰিলে এই প্ৰতিবাদী কাৰ্যসূচীত। এতিয়া প্ৰশ্ন হয়, চৰকাৰে কৰিবনে এইবিলাকৰ উচিত তদন্ত? সেয়া হ'ব সময়ত লক্ষণীয়। বৰপেটা চহৰত CPIM আৰু ৰাইজৰ দলে যৌথ উদ্যোগত গ্ৰহণ কৰা এই প্ৰতিবাদী কাৰ্যসূচী বৰপেটা চহৰৰ CPIM দলৰ কাৰ্যালয়ৰ পৰা এই প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰা হয়। আৰু বৰপেটা জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপত সামৰণি পৰে এই প্ৰতিবাদী কাৰ্যসূচীত। প্ৰতিবাদকাৰীয়ে জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে। 11টা ৰাজনৈতিক দলৰ যৌথ উদ্যোগত আৰু আজি বিশেষকৈ বৰপেটা জিলা ৰাইজৰ দল আৰু CPIMৰ যৌথ উদ্যোগত শেহতীয়াভাৱে ৰেল বিভাগৰ যি ভূমি পানীৰ দৰত বনিয়া গোষ্ঠীক অসম চৰকাৰে যি বিক্ৰী কৰিবলৈ যুঁজ আৰম্ভ কৰিছে তাৰ বিৰুদ্ধে নগাঁও আৰু কাছাৰৰ কাগজ কলৰ পুনৰুজ্জীৱিত কৰাৰ পৰিৱৰ্তে তেওঁলোকে যি কোম্পানীৰ হাতত গতাই দিয়াৰ কাৰণে এই চৰকাৰখনে এক কুচকাৱাজ আৰম্ভ কৰিছে তাৰ বিৰুদ্ধে এক প্ৰতিবাদী সমদল আছিল। আৰু বিশেষকৈ মুখ্যমন্ত্ৰীৰ পত্নীৰ যি ভূমি কেলেংকাৰী অতি ৰহস্যজনকভাৱে সমগ্ৰ অসমৰ ৰাইজ আজি আচৰিত হ'বলগীয়া হৈছে যে ইমান ডাঙৰ এটা ভূমি কেলেংকাৰী হ'ল, য'ত বিভিন্ন ভূমি কেলেংকাৰীৰ লগত জড়িত সৰু সুৰা মাটিৰ দালালক গ্ৰেপ্তাৰ কৰি তেওঁলোকক জেল হাজতলৈ প্ৰেৰণ কৰিলে। কিন্তু ইমান ডাঙৰ এটা ভূমি কেলেংকাৰী মুখ্যমন্ত্ৰীৰ পত্নীয়ে কৰাৰ পিছতো কোনো ধৰণৰ তদন্ত আজি পৰ্যন্ত নহ'ল। এইটো এটা খুবেই ৰহস্যজনক। আমি ৰাইজৰ দলে ধিক্কাৰ জনাইছোঁ যে অসমত ৰজাগৰীয়াই দুৰ্নীতি কৰিলে তাৰ কোনো ব্যৱস্থা নহয়। সাধাৰণ দুখীয়া মানুহে বা সাধাৰণ শ্ৰেণীৰ মানুহে যিকোনো কাম ভুলবশতঃ হওক তাত কিন্তু পূৰ্ণ গতিত শাস্তি প্ৰদান কৰাৰ কাৰণে এই চৰকাৰখনে চেষ্টা চলায়। গতিকে আমি পুনৰ ধিক্কাৰ জনাইছোঁ আৰু দাবী জনাইছোঁ যে অসমৰ যি নগাঁও আৰু কাছাৰৰ কাগজ কল পুনৰুজ্জীৱিত কৰিব লাগে আৰু তেওঁলোকৰ যি চাকৰি হেৰুৱাইছে, কৰ্মসংস্থাপন হেৰুৱাইছে অসমৰ খিলঞ্জীয়া মানুহে, অসমৰ ভূমিপুত্ৰই পুনৰ সেই কাগজ কলক চাকৰি প্ৰদান কৰিব লাগে। আৰু ৰেল বিভাগৰ যি ভূমি বনিয়াৰ হাতত গতাই তুলিবলৈ তেওঁলোকে কুচকাৱাজ আৰম্ভ কৰিছে সেইটো অতি শীঘ্ৰে বন্ধ কৰিব লাগে। অন্যথা কিন্তু অসমৰ চৰকাৰৰ বিৰুদ্ধে, ভাৰত চৰকাৰৰ বিৰুদ্ধে সমগ্ৰ ভাৰতবাসী ৰাইজ একত্ৰিত হৈ, অসমৰ ৰাইজ একত্ৰিত হৈ, অসমৰ বিভিন্ন ৰাজনৈতিক দল একত্ৰিত হৈ আমি যৌথভাৱে অসমৰ ৰাজপথ বা দিছপুৰৰ মচনদ আমি কঁপাই তুলিবলৈ আমি বাধ্য হ'ম। খোলাবান্ধাৰ পৰা মহিদুল ইছলামৰ ৰিপৰ্ট, লাইভ TV ভাৰত।